আপোনালোকক সকলোলৈকে মানে দুটা কণী মই এতিয়া বিতৰণ কৰিম আৰু ইয়াতে মানে বিতৰণ কৰাৰ পাছত আপোনালোকে লাইন হৈ দিব ইজনে সিজনৰ লগত কণীটো যুঁজাব ঠিক আছেনে তো এটা ভাঙিব এজনে হাৰিব তাৰপিছতে যিসকলে জিকিলে আকৌ তেওঁলোকে মানে এজনে সিজনৰ লগে যুঁজাব জিকাৰ লগে মানে আমিতো বেছিকৈ দিব নোৱাৰোঁ আমাৰ কিবা ৰুল আছে ৰুল ৰেগুলেশ্যনৰ মতে আমি মানে আপোনালোকক যিজনে বিজয়ী হ'ব তেখেতক 300 টকা লগে এতিয়া মানে পুৰস্কাৰ প্ৰদান কৰিম আৰু যিজন দ্বিতীয় হ'ব তেখেতক 200 টকা এটা প্ৰদান কৰিম তাৰমানে এনেই মনোৰঞ্জনৰ কাৰণে দেই সেইটোৱে কথা আমার লাইনটো এটো কি দেখি গোল ভালকে চাওক এটো গোল পৰিচালনাটো মই কৰি দিয়ক দেই তুমি ৰখি দিয়া ৰখি দিয়া হল দে কিহৰ দে ভাঙিলে আকৌ মাৰিব নহয় গল দে এইটো ভাঙিলে কেলা এইটো এতিয়া নহয় বেলেগ এতিয়া মাৰ ইয়াত এটা লাষ্ট আছে গৈ মই আছো অন্ধকাই যাই লওক মই মাও নেকি যাবগে লিখে লাগিছে গলে ভাঙিলে অকমান জোৰকে 1 2 3 পাকঘৰত কণী ভাঙা ভাঙিব এইটো ভাঙি আছে অকণ আৰু কোন আছেগে তোমাৰ নামটো কি কোনো মনত দুখ নধৰিব যাতে মানে মই নিজিকিলো বা কিবা বুলি এনে আমি আনন্দ এটা ফূৰ্তি কৰিছো তো আমি এতিয়া যি বিজয় মৌচুমী আছে এতিয়া আপোনালোকৰ সন্মুখত 300 টকা যি কৈছিলো 300 টকা পুৰস্কাৰ কৰিছো যে প্ৰথম পুৰস্কাৰ আপোনালোকে হাততালি এটা দি দিব এইটো আমাৰ দ্বিতীয় বিজয়ী আছে অনন্ত হাজৰিকা এই তেখেতক আমি 200 টকা বল এটা পাৰি খাং থ্যাংক ইউ